দোস্ত ওয়েলকাম ব্যাক টু মাই চেনেল ভাৰ্গৱ ব্লগ। সবাই জানে যে আজি কাতি বিহু। এতিয়া কাতি বিহুক মানে মোৰ ফালৰ পৰা সবকে কাতি বিহুৰ শুভেচ্ছা আছিলোঁ। এতিয়া আমাৰ মা দেউতাই একদম বহুত কাম কৰি আছে, আপোনালোকক দেখাই আছোঁ। আৰু আজি খাম ৰবাব টেঙা, কিন্তু ৰবাব টেঙা খোৱাৰ আগত আমি তুলসী তলত মানে কিবা কিবি কৰিব লাগিব। এতিয়া ময়োতো নাজানো কি কৰিব লাগে। আৰু এটা বস্তু জানো যে ৰবাব টেঙা খাই ৰবাব টেঙা যিখিনি মানে বাকলি ওলায়, সেই বাকলিখিনি ধানৰ মাজত পেলাই দিয়ে, তেতিয়া মানে ধানবিলাক পোকে নাখায়। এতিয়া বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দোস্ত। এতিয়া বলক আমাৰ দেউতাহঁতে বহুত কাম কৰি আছে আৰু আপোনালোকক দেখাই আছোঁ দোস্ত। এতিয়া আমাৰ মায়ে ধুনীয়াকৈ ঘৰ মুচিছে, আপোনালোকক দেখাই আছোঁ, চাওক তয়া চাওক। ঘৰৰ পৰা মুচি আছে, মানে বাৰান্দাখন মুচি আছে, দেখিছে। এতিয়া গোটেইখিনি হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ দোস্ত। এতিয়া গৈ আছোঁ আমি পথাৰ, এইখন আমাৰ পথাৰ দোস্ত, দেখিছেনে। এতিয়া বলকচোন যাওঁ পথাৰখন, আপোনালোকক অকণমান দেখাই দিছোঁ পথাৰখন আমাৰ কেনেকুৱা দোস্ত। বলক, এইফালে আমাৰ পথাৰ দোস্ত, চাওক কি ধুনীয়া। আৰু বহুত ৰ'দ আহিছে দোস্ত। আৰু এইপিনে দেখিছে এইবিলাক ৰাস্তা কাণকেইটা, এই কাণকেইটাত মানে বহুত মানুহ হয় দোস্ত, বহুত মানুহ হয়। এইবিলাক দোস্ত, এইবিলাক বহুত মানুহ হয় কাতি বিহুত। মানে কাতি বিহুত এয়া ৰবাব টেঙা খাব আহে না বহুত মানুহ, ইয়াতে বহুত মানুহ হয়। আপোনালোকক মই দেখাই আছোঁ, ভালকৈ দেখাই আছোঁ দোস্ত। আপুনি এইখিনি দেখিছেনে, এয়া মানে ইয়াত সদায় মানে কাতি বিহুত বহুত মানুহ হয় দোস্ত। এইডোখৰত বহুত মানুহে মানে ৰবাব টেঙা খাই দোস্ত। আপোনালোকক মই বাৰু দেখাই দিম দোস্ত, আপুনি এতিয়া চাই থাকক। হে দোস্ত, এজোপা আমাৰ তুলসী, চাওক দুজোপা মানে বহুত তুলসী আছে দোস্ত, চাওক। মানে দুজোপা তুলসী ধুনীয়াকৈ লাগি আছে, আৰু আমি এইখিনিত চাকি দিম দোস্ত, এইখিনিত দেখিছে। এতিয়া বলক আপোনালোকক দেখাই আছোঁ কি মানে কাম কৰি আছে দোস্ত, বলক। এই দোস্ত এয়া চাওক, আমাৰ ঘৰ মুচিবলৈ চাওক, ধুনীয়াকৈ গোবৰ আৰু এয়া মাটি লৈ লৈছে। তাৰপিছতে আমাৰ ঘৰ মুচিব, মানে চোতাল মুচিব। আৰু এয়া দেখিছে পানী, ধুনীয়া পানী। আৰু এখন আমাৰ চোতাল দোস্ত, এয়া চোতালখিনি মুচি দিব দোস্ত। এই দোস্ত আমাৰ মায়ে মানে এয়া মুচি আছে, মানে তুলসী তলটো মুচি আছে, চাওক। এই দোস্ত আমি মিঠাই আনিব আহিলোঁ, দোকানত সোমাইছোঁ, আপোনালোকক দেখাই আছোঁ, চাওক। এখন মিঠাই দোকান, চাওক কি ধুনীয়া, চাওকচোন দোস্ত। আৰু এয়া আমাৰ চাৰিআলি দোস্ত, দেখিছে চব দিছে আৰু ভাল লাগিছে দোস্ত, ভাল লাগিছে। গোলা, এয়া হৈছে লালমোহন, এয়া গোলা, এয়া কি নাজানো, এয়াও নাজানো দোস্ত। কি মানে মস্তিয়ে লাগিছে। এয়া শেষ হৈ গ'ল, এয়া আছে দোস্ত, সেই দোস্ত দেখিছে, পূৰা মস্তি লাগিছে দোস্ত, চাওক একদম মস্তি লাগিছে। সেই দোস্ত যি গৰম আৰু মাজাকে খালোঁ, এতিয়া খাই পেলাই আপোনালোকক দেখাই আছোঁ। এইটো এটা ভণ্টিলে, এটা মোৰলে, আৰু এটা সেই ভাইটিলে। এতিয়া সেইটো ভাইটিয়ে লৈ আছে। এতিয়া আমি যাওঁ ইয়াৰ পৰা, আৰু লাগিলে আহি এতিয়া যাওঁ আৰু বলক দোস্ত। এপাক আমাৰ চাৰিআলিখন আপোনালোকক দেখাই দিছোঁ, চাওক। আৰু এইখন আমাৰ বাইক, আমি এনেকৈ উঠি পেলাই যাওঁ। সেই দোস্ত মই পালোঁহি বাৰু, মানে মিঠাই আহি পালোঁ। এতিয়া দেউতাই নাৰিকল কাটিছে, আপোনালোকক দেখাই আছোঁ, চাই থাকক। এই দোস্ত এইটো নাৰিকল, চাওকচোন, পানী আছেনে, খাব নোৱাৰি কিন্তু দোস্ত, কি ধুনীয়া নাৰিকল। এতিয়া চাওক কাটিব কেনেকৈ, চাই থাকক। সেই দোস্ত নাৰিকল কাটি হৈ গ'ল, আমাৰ দেউতা কাটিলে এতিয়া নাৰিকল। আৰু কি মানে আমি
আমি মানে কি মিঠাই আনিছোঁ আপোনালোকক দেখাই আছোঁ ব'লক আমি চাওঁ কি মিঠাই আনিছোঁ ব'লক বস্তু এয়া চাওক এয়া আনিছোঁ গোলা আৰু এইটো কি বস্তু আপোনালোকক দেখাই আছোঁ ৰ'ব এইখিনি চাওক এয়া এতিয়া এই দুটা বস্তু আনিছোঁ এতিয়া সেয়াই সেই বস্তু এয়া চাওক ধুনীয়াকৈ এয়া জলপান দিলে খাবলৈ মানে দেখিছে এয়া দৈ এয়া মিঠাই এয়া চিৰা এতিয়া এইখিনি খাই লওঁ চাওক দোস্ত চাওক সেই দোস্ত লাহে লাহে মানুহ আহিছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ দোস্ত ব'লক আমি চাওঁ ব'লক সেই দোস্ত এয়া চাওক মানুহ কিমান মানুহ চাওকচোন মানে কমেই আহিছে আৰু হ'বহে চাই থাকক হে দোস্ত আমিও এতিয়া মানে আমিও খাম এতিয়া আমাৰ মামীয়ে কাটি আছে এজনী আমাৰ মামী এতিয়া চাহ কাটি আছে কাটি কেনেকুৱা লাগিছে একদম বঢ়িয়া এতিয়া খাবহে লাগে আৰু দোস্ত এনেকৈ কাটি আছে মাছলে গৈছিলোঁ এজনীও নাপালোঁ ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ এজনী ছোৱালী মই বহুত ভাল পাইছিলোঁ এটালৈ পলাই গ'ল এচুমাও নাপালোঁ হেনো দিনে ধৰি মদ খাব শিকিলোঁ ভাং খাব শিকিলোঁ আনৰে চকুতে বেয়া ল'ৰা হ'লোঁ মোক খাব দিলে চাওক ধুনীয়াকৈ খাব দিলে এতিয়া মই খাই পেলাই আপোনালোকক দেখাই আছোঁ সেই দোস্ত আমাৰ একদম পুৰা চাকি দি দিলে এয়া আমাৰ ধান চাওকচোন দোস্ত চাওক কি ধুনীয়াকৈ দিছে দেখিছেনে এতিয়া আমি যাম মানুহে ঘৰে ঘৰে মানে হেৰি কি বুলি কয় এইটো প্ৰসাদ দিব যাম এতিয়া মানুহৰ ঘৰে ঘৰে এতিয়া চাই থাকক সেই দোস্ত এতিয়া আমাৰ প্ৰসাদৰ তৈয়াৰী কৰি আছে মানে তৈয়াৰ কৰি আছে প্ৰসাদ এতিয়া আপোনালোকক দেখাই আছোঁ দোস্ত চাওক এই দোস্ত এয়া চাওক কল কি কল এই দোস্ত চেনি কল বম বম ডাঙৰ ন এটা খালে পেট ভৰি যাব দোস্ত একদম মস্তি হৈছে আৰু আমাৰ নাৰিকলো কাটি আছে আপোনালোকক দেখাই আছোঁ দোস্ত এয়া চাওক দোস্ত আমাৰ নাৰিকল এয়া দেখিছে নাৰিকল কথাখিনি নুঠাবি দেখিছ কথাখিনি নুঠাবি এতিয়া দোস্ত আমি সেই দোস্ত প্ৰথম আপোনালোকক অকণমান দেখাই দিছোঁ আৰু মই টৰ্চ মাৰি কৰি আছোঁ মানে দোস্ত দেখিছে আৰু বুম এতিয়া ৰাতি হ'ল চাওক কি ধুনীয়া হৈছে এই পৰি কেনেকুৱা লাগিছে মজা এতিয়া অঁ আমাৰ ভাইটি কেনেকুৱা লাগিছে ভাল লাগিছে ভাইটি আমাৰ কেনেকুৱা লাগিছে মামী ভাল লাগিছে এতিয়া এখন মোৰ চাইকেল এতিয়া আপোনালোকক দেখাই আছোঁ চাওক সেই দোস্ত আপোনালোকক এটা বস্তু দেখাই দিছোঁ এই মানুহটোৰ ঘৰটো দেখিছেনে চাওকচোন ভালকৈ চাওক ৰ'ব কি ধুনীয়া জ্বলি আছে দেখিছে হে দোস্ত এয়া আমাৰ ঘৰত আহিলে পুষ্পেন্দ্ৰ বৰ্তা প্ৰসাদ লৈ হে দোস্ত এয়া চাওক কল
পাত হে নাখায় নাখায় এয়া নাৰিকল বুট মানে বুটে দিছে আৰু প্ৰসাদ নহয় দোস্ত আৰু এইজোপা আমাৰ ধুনীয়া পিয়াৰা চাহ মানে হিন্দীতে কৈ দিছোঁ আৰু ধুনীয়া মস্তি মস্তি তুলসী এতিয়া আমি চবেই সেৱা কৰিম তুলসী তলত হে দোস্ত চিন্দেলযোৰ সলকাই ল'লোঁ যাতে এখন যাব পাৰোঁ আগলৈ আৰু এয়া আমাৰ মায়ে ধুনীয়াকৈ দিলে চাওক চব একদম ৰখি আছে আমাৰ ইয়াত চব আমাৰ ভাইটি ময়ো অকণ বহিয়ে লৈছোঁ আৰু ধুনীয়া লাগিছে দোস্ত কৃষ্ণ দিয়া কি কোৱা মাধৱ মধুসূদন নাৰায়ণ দোস্ত এয়া চব মিলাই আছে তাৰপিছতে মানুহে ঘৰে ঘৰে দিব লাগিব আৰু তুমি এইফালে আহা এতিয়া চুব নাপাওঁ অকণমান ৰ'বা ইয়ে পাতত দিম তেতিয়া খাবা দেই সেই দোস্ত দেখিছে দোস্ত মজা লাগিছে এতিয়া আমি যাম মানে খাই পেলাই যাম দোস্ত খাই লওঁ হে দোস্ত দেখিছে মস্তি লাগিছে দোস্ত একদম মই বহি ল'লোঁ আৰু মোক খাব দিলে এতিয়া খাই পেলাই আমি মানুহক দিব যাম খাই লওঁ ৰ'ব দোস্ত এতিয়া আমি গৈ আছোঁ মানুহৰ ঘৰত প্ৰসাদ দিব এতিয়া ব'লক আমি যাওঁ হে দোস্ত এতিয়া গৈ আছোঁ আমি মানুহৰ ঘৰে ঘৰে প্ৰসাদ দিব দোস্ত এতিয়া ব'লক দোস্ত আমি যাওঁ আগত আমাৰ দেউতা আছে পিছত ভাইটি আছে আৰু ময়ো আছোঁ দোস্ত এতিয়া ব'লক সেই দোস্ত গেটৰ পাৰ হ'লোঁ এতিয়া মানুহৰ ঘৰত যাব লাগে আৰু এতিয়া বহুতে টেঙা খালে কৰিলে আজি কাতি বিহুটো ধুনীয়াকৈ আৰু ভাল লাগিছে আৰু এয়া জিকমিক লাইট দেখিছে সেয়াই দোস্ত এইটো চাওক দোস্ত এয়া বন্তি দিছে এয়া দেখিছে কি জিকমিকাই আছে লাইটকেইটা ভাল লাগিছে মানে তৰা যেনেকুৱা তেনেকুৱা লাগিছে মানে দিৱালী যেনেকুৱা দিৱালীত থাকে মানে সেই আৰু এতিয়া আমি গৈ আছোঁ ব্লক সেই দোস্ত এয়া দেখিছে আমি প্ৰসাদ দিলোঁ আজি কাতি বিহু অঁ আজি একেবাৰে কাতি বিহু অঁ ভাল লাগিছেনে নাই বিহু আকৌ কিয় বেয়া হৈছে আহিলোঁ এতিয়া আমি বেলেগ ঘৰত যাম ব'লক এতিয়া আহিলোঁ আমি খুৰাহঁতৰ তাত এয়া বন্তি চন্তি জ্বলাই গৈ থৈছে চাওক ভাল লাগিছে মানে বহুতেই ভাল লাগিছে দোস্ত মজা লাগিছে গৃহস্থ সেই দোস্ত এয়া দিলোঁ সেই দোস্ত আপোনালোককো চবকে কাতি বিহু শুভেচ্ছা থাকিল দেই দোস্ত এতিয়া চেণ্ডেলযোৰ পিন্ধি কেনে যাওঁ ভালে সেই দোস্ত এয়া চাওক আমাৰ পথাৰত কি ধুনীয়া মানে বন্তি চাকি দিছে দেখিছে মানে আজি মানে ভাষা নাই দোস্ত ক'বলৈ কি মজা লাগিছে দোস্ত সেই দোস্ত এইটো জোনাক দেখিছে কি ধুনীয়া জোনাক আজি একদম আৰু এইটো জোনবাই ভাল লাগিছে বহুত ভাল লাগিছে দোস্ত বহুত মানে আমি দোস্ত এনেকুৱাকৈ খোজকাঢ়ি আহি পেলাই সেয়া ঘৰত এইটো কুকুৰ শুই আছে এতিয়া আহি পালোহি এইটোৱে ঘৰ
কাতি বিহুৰ শুভেচ্ছা জনালোঁ। এই দোস্ত এতিয়া এয়া ঘৰলৈ যাম ধুনীয়াকৈ চেণ্ডেলযোৰ সলালোঁ আৰু দোস্ত এটা মানে এটা ভাল নিয়ম আপুনি যোনে মানুহৰ ঘৰত নাযাওক আপুনি চেণ্ডেলযোৰ খুলি আনিব হা। কাতি বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া দোস্ত কি ধুনীয়া ধন্যবাদ। চাওকচোন কিন্তু এখন চট নহয় দিয়ক চোফাৰ ধুনীয়াকৈ অকণমান বহি দিলোঁ ভাল লাগিছে দোস্ত মানে ফিলিংছটো আহিছে আৰু এযোৰ বেলেগ চকী ইয়াতো অকণ বহি চাওঁ ভাল লাগিছে দোস্ত। এতিয়া বেলেগ এটা ঘৰত যাওঁ বলক। সেই দোস্ত এতিয়া আহিলোঁ সূৰ্য বৰ্তাহঁতৰ তাত। সূৰ্য বৰ্তা এটা মানে একদম মানে ফেমাছ এটা খেতিয়ক হয় আপোনালোকক দেখাই দিছোঁ। এয়া দোস্ত সূৰ্য বৰ্তা দেখিছে আমাৰ ফালৰ পৰা এয়াকে দিব। হ'ব যি ঈশ্বৰে যি এয়া সূৰ্য বৰ্তা শুনি এক চাওক হেৰি কৰিছে এইখন কি কৰিছে? আজি কাতি বিহু কেনেকুৱা লাগিছে? কাতি বিহু বৰ ভালেই লাগিছে। এখন হেৰি দিব। কাতি বিহু একো নহয় দিয়ক। কাতি বিহু বৰ ভালেই লাগিছে। পথাৰত চাকি বন্তি জ্বলাইছে, গোঁসাই ঘৰত প্ৰসাদ দি ইয়াতে মানে সেৱা আগবঢ়াইছোঁ। নাম কীৰ্তন মানে এনেকুৱা আৰু আপুনি অকণ বিহুত তিল পিঠা বনাইছোঁ, আকৌ ঘিলা পিঠা বনাইছোঁ, তাৰপিছত আকৌ এতিয়া মাছ ভাজিম, এতিয়া ভাত খাম এতিয়া ধুনীয়াকৈ সেয়াই আৰু একদম প্ৰসাদ দিম এতিয়া। আপোনাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। আৰু নিকি কেনেকুৱা লাগিছে? এয়া দোস্ত আমাৰ খুৰা আজি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। তোমাৰ কেনে লাগিছে? মোৰ বহুত ভাল লাগিছে। মোৰো বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। সৰু দেহা কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। আজি কি আনিছে? আজি একো নাই, হা? আজি নিৰামিষ নেকি? নিৰামিষ। আচ্ছা আচ্ছা। আজি আৰু বিহু বুলি নিৰামিষে খালোঁ আৰু। হয় নেকি? এতিয়া আমি বিহু বুলি নিৰামিষ? এইখন এইটো ঘৰত আহিম এতিয়া চাওক। সেই দোস্ত আমাৰ গাঁৱত মানে ইমানখিনিয়ে মানুহ আৰু নাই আৰু এতিয়া। সেই দোস্ত আমি চবকে দি কৰি আহিলোঁ মানে গোটেই মানুহকে দি কৰি আহিলোঁ প্ৰসাদ মানে এতিয়া চবকেতো কাতি বিহু শুভেচ্ছা জনালোৱে আৰু এতিয়া যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া বাই বাই দোস্ত।